সকলোকে নমস্কাৰ জনাইছো আৰু মোৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। পোনপ্ৰথমে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা আৰু আমাৰ অতি মৰমৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰো সকলো ভালে আছে আৰু ভালে থাকক। বহুত দিন ব্লগ বনোৱা নাই আৰু মানে বহুত কাম কাজৰ কাৰণে বনাব পৰা নাই আৰু যেহেতু বিহু আমাৰ অতি স্নেহৰ অতি মৰমৰ ভোগালী বিহু আৰু সেইবাবে ভাবিলো ব্লগটো বনাও আৰু বিহু স্পেচিয়েল হিচাপে কি কৰো কি নকৰো গোটেইখিনি আপোনালোকক জনাম। আজি উৰুকা এতিয়া কাম বন কৰি পাই 12:30 মানে বাজিলে। কাম বন কৰি মেলি গা-পা ধুই আহিছো, পিঠা পনাও বনাইছো আৰু অলপ বনাবলগীয়া আছে। সকলোখিনি আপোনালোকক দেখুৱাম আৰু আজি ৰাতিও কেনেকুৱা ধৰণৰ গোটেইখিনি মানে স্পেচিয়েল আছে। গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকৈ ধৰণৰ বিহু আমি আয়োজন কৰিছো কি কৰো। ভিডিঅ'টো চাই থাকিব। এয়া তিলপিঠা মা বনালে আৰু এয়া হৈছে তেলপিঠা। সকলোৱে জানেই এয়া বনোৱা হৈ গ'ল, মায়ে বনালে আৰু এয়া সান্দহগুৰি খুন্দা হ'ল আৰু এয়া চাওকচোন চুঙা কাটি থৈছে কাইলৈ বিহুৰ দিনাখন আমি খাবৰ কাৰণে। আৰু চুঙা কেনেকৈ বনায় সেইটো আপোনালোকক জনাম, বহুতে নাজানে যিহেতু। আৰু এতিয়া চাওকচোন হাঁহে কোমোৰাই বনাইছে। এয়া ফুলকবি আলু আৰু ঢেকেৰা মাছ বনোৱা হৈছে আৰু এয়া পানীলাও, তাৰপিছত আৰু চন্দা মাছ, পানীলাও আলু চন্দা মাছ, তাৰপিছত কাঠ আলু, তাৰপিছত আৰু ফৰাচী মাহৰ দাইল আৰু এয়া কবি ভাজি মাছৰ মুৱা দি বনোৱা হৈছে। এয়া আচলতে বনোৱা হৈছে চুঙা পিঠা দি খাবলৈ আৰু এতিয়া আজি ৰাতি মাংস দিয়ে খোৱা হ'ব। ইমানবোৰ বনাই এতিয়া ভাত সাজ দেখিছেনে, অকল মাংস দিহে খাইছোঁ কাৰণ বাকীবোৰ বনোৱা হৈছে চুঙা পিঠাৰ সৈতে খাবলৈ। আৰু এখন গাহৰি মাংস মানে আমাৰ বৰ্তাহঁতৰ আনিছিলে, চুঙাত দি বনাইছিলে আৰু মই খাই পোৱা নাই যিহেতু সেয়া অকণমান মোলৈ দি পঠিয়ালে। গুড মৰ্ণিং এভৰিৱান, পুনৰবাৰ বিহুৰ আকৌ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। আৰু এতিয়া গা-পা ধুই আহিলোঁ, আহিকৈ এতিয়া চাহ খাওঁ, অলপ ঠাণ্ডা লাগিছে বহুতো। চাহ-তাহ খাই গ'লৈ চুঙা পিঠা আছে, চুঙা পিঠা খাম আৰু ভিডিঅ'টো আকৌ কণ্টিনিউ কৰি থাকিম। কালিও বনোৱা হ'ল, ৰাতি টোপনি ধৰিলে আৰু কণ্টিনিউ নকৰিলোঁ, শুই গ'লোঁ খাবলৈ। আৰু এতিয়া আজি কি কৰোঁ সেইখিনি আপোনালোকক দেখুৱাম। ইয়াত দাদা উঠিকৈ সিও মুখ হাত ধুই আহিছে, চাহ অকণ বোলো খাই লওঁ আৰু আমি চাহ-তাহ খাই তাৰপিছত এতিয়া গা-পা ধুই আহিলোঁ যেতিয়া মা-দেউতাহঁতকো সেৱা সৎকাৰ কৰি ল'লোঁ। এতিয়া তিলপিঠা আৰু ইয়াতে নাৰিকল দি বনোৱা পিঠা আৰু ইয়াত তেল পিঠা আৰু আপোনালোকৰ জোন পিঠাটো বনামহে আজি দেই। এতিয়া খাই লওঁ, ইফালেও ডেক বজি আছে, তাকে শুনি চাহকণ খাই লওঁ। হেপী বিহু কৈ দিয়া। আমাৰ টিকলিজনীৰ পৰাও বিহুৰ সকলোলৈকে শুভেচ্ছা থাকিলে। ধুনু কাপোৰ পিন্ধিম বুলি কৈ দিয়া। পিন্ধিম আমি এয়া কলপাত ভৰাই তাৰপিছত বৰা চাউল দি পানী দি পেলাই ৰাতিটো থৈ দিয়া হৈছিলে আৰু এতিয়া চুঙাখিনি পুৰিমগৈ দাদাৰ লগত। তাৰপিছত কেনেকুৱা ওলাই কি হয় আপোনালোকে জানেই চাগে বহুতে আৰু চাই থাকিব ভিডিঅ'টো। এতিয়া চুঙা পুৰা হ'ব আৰু চাওক এতিয়া পুৰি থাকিম। এয়া পুৰা মানুহজন কোনিয়ে চাওক, পুৰি থাকিব লাগিব যেতিয়ালৈকে মানে চুঙাটো এতিয়াতো বাঁহ হয় ন, সেউজীয়াটো ক'লা পৰি নাযায় তেতিয়ালৈকে আমি পুৰিম। তাৰপিছত পুৰাৰ পিছত কি হয় দেখাইছোঁ। মোৰ হৈ গ'ল এয়া, এতিয়া খামগৈ আৰু কোনে চুঙা খাই ভাল পায় তেওঁলোকে কমেণ্টত জনাবচোন মোক। আপোনালোকক কৈছিলোঁ যে চুঙাখিনি ভাঙিকৈ ওলোৱাখিনি দেখাম, কিন্তু মই পাহৰি থাকিলোঁ জানেনে, বেলেগ এটা কামত লাগিলোঁ। আৰু মানে এনেকৈ ধুনীয়াকৈ কটাৰী দি কাটি পেলাই চুঙাখিনি উলিয়াই ল'লে হ'ল, কোনো ধৰণৰ প্ৰব্লেম নাই যিহেতু কলপাত মেৰিও হৈ আছে। আৰু এয়া উলিয়াই লৈ কালি বনোৱা আঞ্জাখিনিৰ সৈতে সজাই লৈছোঁ খাবলৈ। খাই লওঁ, যিহেতু বিহু বতৰ নাচনীটো হ'বই লাগিব, সেই মায়ে সাঁচি থোৱা কাপোৰযোৰ পিন্ধি ল'লোঁ আৰু ৰ'দত বহি আছোঁ। এতিয়া অলপ ৰ'দত বহি থাকিলেতো এনেই বহি থাকিলেতো ভাল নালাগে হয়, সেই বোলো কমলা আছিলে ইয়াৰ, এতিয়া কমলা কাটিম আৰু কমলা খাম আৰু খাই লওঁ। এয়া মাও বহি আছে, মাক দেখাইছোঁ ৰ'ব। মা তেল দি আছে মূৰত, দুইজনী বহি আছোঁ। এতিয়া কাটি লওঁ আৰু কমলাখিনি সকলো এতিয়া খাওঁ।
আৰু এতিয়া মই বনাম জোন পিঠা আৰু জনাসকলেতো জানে আৰু নজনাসকলে চাই লওক এবাৰ তাতে আপোনালোকে বনাব পাৰিব আটাখিনি ধুনীয়াকৈ প্ৰথমে মাৰিছোঁ আটা নহয় দেই ময়দা ব্যৱহাৰ কৰিছোঁ মই মানে ময়দা ব্যৱহাৰ কৰিলে নাৰিকল পিঠাটো মানে ভাল হয় বেছি সৰুকৈ বেলি লৈছোঁ আৰু এই ভজা নাৰিকল দি পেলাই এইটো এনেকৈ দিব মানে বহুতে এইটো পিঠা বনাব নাজানে সেইকাৰণে ভাবিলোঁ যে আপোনালোকক দেখাই দিওঁ আৰু এনেকৈ নাৰিকল দি মুখখন মাৰি লৈ প্ৰথমে মুখখন মাৰি ল'ব কেনেকৈ বনাই আপোনালোকক এবাৰ দেখাই দিওঁ বস্তুটো এইটো তাৰপিছতে মুখখন মাৰিটো আপোনালোকক দেখাই দিওঁ ভালকৈ তেনেকৈ কৰি এনেকৈ মাৰিব প্ৰথম বনালে এইটো অলপ হেৰি হয় অলপ বেকাবেকি হ'ব পাৰে তাৰপিছত বনাই থাকিলে এইটো আহি যাব আৰু ভালকৈ এনেকৈ খালি জাষ্ট বস্তুটো পকাই গ'লেই হ'ল আৰু এইটো চাওকচোন এইটো হৈ গ'ল তাৰপিছত এতিয়া আৰু এখন বনাম টিকলিও লাগি আছে কামত তাই লগত দেখা দে তুমি হাই কৈ দিয়া এইফালে চাই কোৱা এইফালে কেমেৰা ফালে চাই কৈ দিয়া হাই তাইও ৰুটি বনাই আছে আৰু এয়া আৰু এটা আপোনালোকক বনাই পেলাই দেখাই আছোঁ অঁ ধুনু এয়া নল'বা লাডু থ ভতিজা দেখিছেনে তাই আহি মানে তাইহে বনাব লাগে আৰু দেখিছেনে ধুনু নলয় অঁ ধুনু নলয় এইটো পিঠাটো বনোৱাত মোক শান্তি দিয়া নাই অ' তাই চাওকচোন এয়া হৈ গ'ল এনেকৈ বনাম আৰু এয়া বনাইছোঁ এয়া হৈছে আৰু প্ৰায় আৰু এতিয়া হৈ যোৱাৰ পিছত কেৰাহী এটাত ৰিফাইন দি পেলাই এয়া ভাজিছোঁ আৰু এনেকৈ ভাজি থাকিব ভাজি পেলাই যেতিয়া মানে পিঠাটো ৰঙা হৈ যাব তেতিয়া নমাই দিব চাওকচোন মোৰ পিঠাখিনি ৰঙা হৈ গৈছে সেইকাৰণে নমাই দিছোঁ আৰু এয়া চাওক হৈ গ'ল মোৰ পিঠা বনোৱা আৰু আপোনালোকে জানেনে আৰু যিসকলে নাজানে আজি শিকিছে কমেণ্টত জনাবচোন মোক দেই ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত দীঘলীয়া হ'ল তাৰ বাবে ক্ষমা কৰিব আৰু আগলৈকো মই এনেকুৱা ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এণ্ড বহুত ধন্যবাদ এণ্ড থেংক ইউ ছ' মাছ বাই